কেৱৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ৰাজ্যজুৰি প্ৰতিবাদত উত্তপ্ত হৈছে সমগ্ৰ অসম। জাতিৰ সংকট কালত আগবাঢ়ি আহিছে দল সংগঠন খিলঞ্জীয়া ৰাইজ। জাতিৰ ভৱিষ্যত চিন্তা কৰি কেৱক বিৰোধিতা কৰিছে খিলঞ্জীয়াই। সকলোৱে সমৰ্থন কৰিছে আজি মংগলবাৰৰ অসম বন্ধক। বৰপেটা জিলাৰ সকলো প্ৰান্তৰ ৰাইজেও কেৱৰ বিৰোধিতাৰে সমৰ্থন কৰিছে এই বন্ধক। সমৰ্থন জনোৱা নাই বৰপেটাৰ বাটগাঁওবাসী। দোকান পোহাৰ খোলা ৰাখিছে গোটেই দিন। চলাচল অব্যাহত আছে যান বাহনৰ। কেৱক মুকলিকৈ সমৰ্থন কৰিছে বাটগাঁৱৰ বঙালী সম্প্ৰদায়ৰ লোকে। নেচৈ জনোৱা আজি অসম বন্ধৰ বিৰোধিতা কৰি খিলঞ্জীয়া অধ্যুষিত গাঁও চেঙা আৰু নগাঁৱৰ মাজত অৱস্থিত বাটগাঁওবাসীৰ লোকেও কি বুজাব বিচাৰিছে ৰাইজে এবাৰ ভাবক। দাদা ক'ব নোখোজে একো বন্ধটো মানে ইয়াতে বেছি ইয়াত বন্ধ পৰা ইয়াতে পৰা নাই নেকি দাদা দাদা বন্ধৰ প্ৰভাৱ ইয়াতে পৰা নাই নেকি বন্ধ বানা নেকি ইয়াতে সেই ক্ষেত্ৰত কি হ'ব আপোনাৰ বন্ধৰ প্ৰভাৱ পৰা নাই নেকি নাই পৰা নাই কোনো হেৰি কৰা নাই আমাৰ ইয়াতে কোনো বন্ধ বানা নাই ন নাই মানিছে এনেই দোকান চোকান অলপ খুলিছে দোকানখন খুলিছে আৰু গাড়ী মটৰ এইবিলাক চলি আছে ন না গেছে অলপ চলপ সৰু সুৰা গাড়ী যাই আছে মানে আপোনালোকে বন্ধ হেৰি কৰাৰ কাৰণে কোন ধৰণৰ সেই মানে সংগঠন অহা নাই ন আহিলেও মানে সেই অলপ চলপ হেৰি কৰিছে কাৰোবাই দোকান খুলিছে কাৰোবাই বন্ধ ৰাখিছে সৰু সুৰা গাড়ী গেছে কাৰোবাৰ বিহত হ'লি ক'ৰবাত এটা বিহত হৈ আছে তাতে যাব লাগিব এতিয়া মই গৈ আছোঁ নগাঁৱত বিয়া আছে নহয় হেৰি আছে অলপ ঘাঁহ আছে কেৱল মানে কেৱল ছাপোৰ্ট কৰে কেৱত মানে কি সকলোৱে যিটো ৰাইজত যিটোত আছে সেইটোত আছোঁ ৰাইজ কোনবিলাকে কৰি আছে তেনেকৈ দল সংগঠনবিলাক কেৱল বিৰোধিতা কৰি আছে সেইটো নাজানো ছাৰ ইমান সেইটো নাজানো বন্ধৰ প্ৰভাৱ আছে মোটামুটি দোকান পোহাৰ খোলা দেখা পাইছোঁ চব এইবিলাক খোলা ৰাখিছোঁ মোৰ বহুত অসুবিধা মানে যিবিলাকে খোলা ৰাখিছে তেনেকৈ তেওঁলোকে কিছুমানে ভাত খাব গৈছে বন্ধ কৰি গৈছে কিছুমানে ঘৰত ভাত খাব গৈছে খোলা আছিলে আছিলে পুৱা আৰু আহি খুলিব আৰু এতিয়া খুলিব আজিকালি খুলি আছে তেনেকৈ পৰা নাই মানে কেৱল মানে সপক্ষ আছে নেকি সপক্ষে আছে আপোনালোকে সমৰ্থন কৰে সমৰ্থন কৰোঁ কি বিচাৰে কেৱল জৰিয়তে আপোনালোকে কি বিচাৰে কি সমৰ্থন কৰে কেৱৰ বিষয়ে একচুৱেলি মই নাজানো সিমান ভালদৰে কিন্তু সমৰ্থন কৰে আৰু সমৰ্থন কৰোঁ আৰু মানে হিন্দু বাংলাদেশী মানে এই আনা কথাটো ছাপোৰ্ট কৰে নহয় বাংলাদেশীতো আনা ছাপোৰ্ট কৰা নাই আমি বাংলাদেশী মানে নাগৰিকত্ব যিখিনি মানুহ আছে দিব লাগে আৰু নহয় সেইবিলাক মই মানে ভালদৰে নাজানো একচুৱেলি কেৱল কেব সমৰ্থন কৰোঁ মানে সকলোৱে কৈ থাকে কেব সমৰ্থন কৰা ভাল হ'ব আমাৰ মানে হিন্দু জাতিৰ কাৰণে ভাল হ'ব সুবিধা হ'ব হিন্দু জাতিৰ কাৰণে যিকোনো হিন্দুৰ জাতিৰ কাৰণে মানে ভাল দিয়ক কি হৈছে যিকোনো হিন্দুৰ জাতিৰ কাৰণে ভাল সেইটো হিন্দু আপোনালোকে পূজা কৰে আমিও পূজা কৰোঁ বুজিছে তেওঁ পূজা কৰিলে সেইটো তাৰমানে হিন্দুৰ এটা হেৰি আছে সঠিক চিন আছে না আমি য'ত যাব পাৰোঁ মুছলিমে এতিয়া সেইটো জেগাত যাব নোৱাৰে না নহয় অলপ ঘাঁহ আছে সেইখিনিতে বুজিছে সেইখিনিতে তাৰমানে কেকটো দিয়াটো আমি ভাল পালোঁ